হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে? আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া গা পা ধুই আহিছোঁহে। এতিয়া চাহ খাম। চাহৰ লগত আজি জাতিকল খাম। এয়া চাওকচোন, এই থকা জাতিকল আমাৰ ঘৰৰে হয়, ঘৰৰ বাৰীতে লাগি আছিলে। গছতে চৰাই খালেই এটা, তাৰপিছত কাটি আনি থ'লোঁ। এতিয়া ধুনীয়াকৈ পকিছে। ইয়াৰে এটা চাহৰ লগত খাই লওঁ। আজৰি হ'লোঁ আৰু আজি বনাম মাছ আৰু সৰিয়হ। মাছ বাৰু আনি থোৱা আছে, কিন্তু সৰিয়হ অনা নাই। সৰিয়হ আনিবৰ বাবে যাম এতিয়া নদীৰ কাষলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া পাই গ'লোহি আমাৰ সৰিয়হ বাৰী। চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। ৰাতিপুৱা এতিয়া 7টা বাজিছে। ৰ'দটো ধুনীয়াকৈ ওলাইছে। সেইদিনাখনলৈকে বহুত সৰু সৰু হৈ আছিলে। এতিয়া আমাৰ মিষ্টাৰে পানী দিলে। পানী পাই কিমান ধুনীয়া হৈছে চাওকচোন। এইফালে মাজতে আলুও আছে দেই। এইবাৰ এইখিনিত আলু দিছিলে, বোম্বাই আলু কেইফেটিমান দিয়া আছিলে। আলুবিলাকো ওলাইছে আৰু এয়া বহুত ৰ'দটো দিছে। ৰাতিপুৱাতে ইমান ধৰিব নোৱাৰিব ভালকৈ। এইবিলাক আলু হয়। এয়া দেখিছেনে? আৰু এয়া কবিও ৰুইছিলোঁ হ'লে, বন্ধাকবি। এয়া পিঁয়াজ দেখিছেনে কিমান ধুনীয়াকৈ ওলালে। এয়া পিঁয়াজ। এয়া এইফালে ৰচুন। এইফালে ওলকবি ৰুইছিলোঁ। ওলকবিটোবিলাক সৰিয়হ ওলাই গ'ল। ওলকবিবিলাক মাটি চপাব লাগিব এতিয়া। মই বাৰু নচপাওঁ, মিষ্টাৰে চপাব। এয়া এতিয়া মই সৰিয়হবিলাক উঘালি দিম। পাতিত থকা এইবিলাক দেখিছেনে? এয়া কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন। এতিয়া মই এই ওলকবিৰ মাজত ওলোৱা সৰিয়হবিলাক উঘালি দিম। তেতিয়া মাটি চপাবলৈ ভাল হ'ব। নহ'লে মানে সৰিয়হবিলাক এনেই কাট খাই যাব। এতিয়া খাবৰ বাবে এইখিনি উঘালি নিম। এনেও মাটি চপাওঁতে এইবিলাক কাটন যাব যিহেতুকে, সেইকাৰণে মই এতিয়া উঘালি দিওঁ। এতিয়া উঘালি কৰি হৈ গ'ল। এয়া আনিলোঁ, চব নিয়ৰত তিতিয়ে আছে। একেবাৰে ৰাতিপুৱাই গ'লোঁ যে। এইয়া এতিয়া মাছৰ লগত বনাই লওঁ। আজি আমাৰ ঘৰত গৰু পোৱালি এটা দিলে। ইটো মাইকী পোৱালি। চাওকচোন, আমাৰ ঘৰলৈ নতুন আলহী আহিলে আজি। আজিৰ মই ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম। তেন্তে বাই বাই।